নমস্কাৰ বন্ধুসকল, মই লৈ আহিছোঁ বিহগুৰি দৈনিক বজাৰ, ভালকৈ খোৱা দৈনিক বজাৰখন, য'ত আমাৰ শৈশৱ সময় পাৰ হৈছে আৰু নষ্টালজিক আজি মুহূৰ্ত ভোগালী বিহুৰ উল্লেখ জনাইছোঁ অসমবাসীলৈ। আৰু এয়া আমি ভালকৈ খোৱা বজাৰখনত দেখাই আছোঁ পৰিৱেশ, বিহুৰ পৰিৱেশ। পাচলি দাম কমি গৈছে, খেতিয়কৰ সঠিক সময়ত মানে সঠিক মূলধনটো পোৱা নাই। আৰু সেইটো কথা ক'বই লাগিব। আৰু বজাৰত আগতে পূৰা ভিৰ হৈ থাকে এইবিলাক বজাৰ, এইবিলাক হোৱা নাই লাগি থাকা। তুমি ভাল লাগিছে বজাৰবোৰ দেখাই আছোঁ। আমি বজাৰৰ ভিতৰৰ চোৱা দেখাম। এতিয়া মাছৰ বজাৰলৈ যাম। মাছৰ বজাৰত মানে আটাইতকৈ ভিৰ হয়, কাৰণ বৰচলাৰ এখন ডাঙৰ বজাৰ আছিল মাছৰ এটা সময়ত, আৰু এতিয়া কমিছে। দৈনিক বজাৰ নহয়, দৈনিক বজাৰৰ মাছৰ বজাৰখন মানে বৰা কটাৰ সকলোখিনি মাছ ইয়াত পোৱা যায়। এয়া আৰম্ভ হৈছে মাছৰ বজাৰ, মই দেখাই আছোঁ। মাছ এইটো সুন্দৰ গ্ৰাছ কাপ ন, পাম বাহু এই পেটুৱাটো কমন কাপ হয়। দেখাম পূৰা দেখাম। ডাঙৰ মাছ হোৱা নাই ডাঙৰ মাছ এই চিতলৰ ভাও কেনেকৈ? চিতলৰ ভাও কেনেকৈ দাম? 800 টকা। ৰাতিপুৱা চিলভৰীয়া মাছ ওলাইছে, তেওঁলোককো মাৰি দিওঁ। চিতল ওলাইছে এইবিলাক। এই ইয়াৰ বিহু পইচা থাকে পচ কৰি দিয়া। মাছবিলাক চাই আছোঁ, ফটোবিলাকো মাৰিছোঁ। আগৰ নিচিনা ব্যৱসায়টো নাই ন। লাগা দেই, বিহু শুভেচ্ছা থাকিলে সকলোকে বিহু শুভেচ্ছা জনাইছোঁ। বিহু শুভেচ্ছা জনালো দেই। ডাঙৰ ডাঙৰ মাছ আনিব লাগিছে, ডাঙৰ ডাঙৰ মাছ আনিব লাগিছে। মাছৰ বজাৰত হেঁচা ঠেলা ভাল হৈছে পৰিৱেশটো। আৰু আমি দেখাম তাৰ নমস্কাৰ। পুৰা ভিৰ চাৰিওফালে। বেলেগ মাংস কাটি আছে, মাংসই বেলেগ আছে। বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু শুভেচ্ছা থাকিলে ভাল লাগিছে। আমাৰ ওচৰ দেই আৰু আমাৰ বন্ধু দিনত ভালকৈ খোৱা দৈনিক বজাৰখন মানে ৰাতিপুৱা বেলা ইমান মানুহ, একমাত্ৰ কোন সময়ত হয়? মাঘৰ বিহু উৰুকাৰ গোটেই সমগ্ৰ দিনটোত হয়। আৰু সেই পৰিৱেশটো বহুত ভাল লাগে। মাংস, মাছ আৰু শাক পাচলি। আমাৰ লগত সেই জয়দাক দেখিছোঁ, জয়দাৰ পৰা আমি সুধিম বিহুক লৈ কি ধৰণে তেওঁ পালন কৰে আৰু অসমবাসীলৈ কি ক'ব। জয়দাই ক'ব, জয়দা আহক কওক, অসমবাসীলৈ কি ক'ব কওক।
অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। প্ৰত্যেকে সুখ শান্তি আৰু ভোগ কৰক। আটাইতকৈ ডাঙৰ কথা হ'ল কি সকলো ধুনীয়া হৈ থাকক। অসমীয়া এই উৰুকাতে ধুনীয়া হয়, খুব ধুনীয়া হৈ থাকক। এতিয়া প্ৰথম ধুনীয়া হৈ থাকিলে মনবোৰ ধুনীয়া হ'ব, মনবোৰ ধুনীয়া হ'লে কামবোৰ ধুনীয়া হ'ব, কামবোৰ ধুনীয়া হ'লে জীৱনটোও ধুনীয়া হৈ বৰ সুন্দৰ লাগিল। জয়দা কি লৈছে? ভাল লাগিল। আপোনাৰ বিহু শুভেচ্ছা থাকিলে পূৰা দেখাই আছোঁ, মাংস বজাৰ বা অন্যান্য কিবাকিবিবোৰ দেখাই আছোঁ। জয়দা এইটো আমি ৰাখিলোঁ। অসমবাসী কুশল দাদা কোৱা, তুমি কোৱা। ক'বলগীয়াতো নাই, তেখেতে যিখিনি ক'বলগীয়া আছিলে কৈয়ে দিলে। মৰমৰ ভাল লাগে দেই। তেখেতে কোৱাখিনি মোৰো বুলি একতা ধৰক আৰু বুজে নাই। সকলোকে ধৰি লওক শুভেচ্ছা থাকিল। তাতে হাই হুৰুমি নোহোৱাকৈ ধৰি লওক ৰাতি আৰু দিনটো ধৰি লওক হাঁহে মাহে এসাঁজ খাই পেলাই ধৰি লওক সুখে তাকে ইয়াকে কৈ মোৰ মন্তব্য সামৰণি মাৰিম। সম্প্ৰীতি ফূৰ্তি বিহু মানে এই নৱপ্ৰজন্মৰ উদ্যমী যুৱক বিহু শুভেচ্ছা দিয়া আমাক কোৱা। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আছিলোঁ। সকলোৱে আজি একদম ধুনীয়াকৈ পাৰ হওক ৰাতিটো নিশাটো। আৰু মই আমাৰ অনুপ ককাইদেউলৈ মানে বহুত 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 শুভেচ্ছা থাকিল বিহুৰ। আজি ৰাতি আহিব ভোগালী জীয়াই থাকিব, আমি জীয়াই থাকিব, আৰু অসমীয়া এই একদম সুন্দৰ পৰিৱেশ সদায় থাকিব ন। আজি ৰাতি আহিম ন, মোলৈ মাংসটো দিবা। ইমান ধুনীয়া লাগিছে বিহু ঘৰটোৰ ভিতৰত। মইহে চাগে প্ৰথম মানুহ, ময়ে সোমাই আহিছোঁ। একে সুন্দৰকৈ পৰিৱেশ। ঐ দাৰ লগত ধেমালি নকৰিবি, একদম দাৰ লগত ধেমালি নকৰিবি। ঐ এটা বহি আছে নে কাটি আছে। বিহু শুভেচ্ছা জনালোঁ। বিহু শুভেচ্ছা থাকিলে কওক, অসমবাসীলৈ কি ক'ব? আমাৰ কবি দাদা বহুত ভাল লাগে আৰু শুভেচ্ছা জনাইছে, তেওঁলোকো আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ দেই। ঠিক আছে দেই। কিমান মানুহ এতিয়াও মজা লাগে পৰিৱেশটো, বিচিত্ৰ পৰিৱেশ। বিহু শুভেচ্ছা থাকিলে ভাল হা। ব'লা কি ল'বা? এই লাইটো এতিয়া আজি কাৰণে বহুত ডিছক্ৰাইব কৰে লাইটো হয়নে? কালি মই কাঠলৈ গৈছোঁ ন আজি যাওঁ। সুন্দৰ পৰিৱেশ। দাদাক মই আহিছোঁ ফটো তুলি। ভালকৈ মোক ছবি ভাল পায় দেই। ভালে থাকে হয়নে? ভাল লাগে দেই ভালকৈ। বেয়া কাম কৰিলে বেয়া পায় আৰু দুষ্ট কৰিব নালাগে খালি মই, বাকী চব ঠিকে আছে মানে। উঠা ভালে থাকিবা দেই। প্ৰীতিৰ সম্প্ৰীতি না দেই। এই ফটোখন মই ৰাখি থওঁ। চাহ নাখাওঁ মই। ভাল লাগিছে পৰিৱেশ। কাঠ চালোঁ মই নিনিলোঁ, কাঠ চালোঁ নিনিলোঁ। ঠিক আছে বাবু, ঠিক আছে। বজাৰ কৰি থাকে সৰু সৰু ল'ৰাবোৰে শ্ৰমিক হৈছে, দেউতাকসকলে সহায় কৰি দিছে। বৰ ভাল পৰিৱেশ। আমাৰ এয়া শশী গাড়ী আহি আছে দেই, সাৱধান। এয়া মোৰ পাৰ্টনাৰ হৈ গ'ল। এতিয়া আমি কুশলৰ দোকানত যাম। শ্ৰমিক ল'ৰা, কৃষক পৰিয়ালৰ ল'ৰা, মেধা ল'ৰা আৰু কুশলৰ এই দোকানত যাম। দোকানত চাহ খাম মই। বহুত বস্তু বনাই থাকে। বিহু কি বনাইছা? বিহু মই কিবা এটা কাম বাৰু। এতিয়া মই সামৰিছোঁ আৰু বিভিন্ন শুভেচ্ছা জনাইছোঁ সকলোকে। পুৰণি হৈছে ন কমিশ্যনৰ